কালি ৰাতি 9:30 বজাতে পানী সোমাইছে ঘৰত। 9:30 বজাত এনেকুৱা ধৰণে পানী সোমাইছে ঘৰত, তাৰমানে মানুহখিনি কোনোমতে প্ৰাণ বচাবলৈ বুলি মানুহখিনি ওলাই আহিছে। বাকী বস্তু বাহনি একো আমি আন নালাগে, ৰাতি ভাত সাজ খাবলৈও আমি সময় নাপালোঁ। এনেকুৱা ধৰণে পানী আহিছে। গতিকেলৈ কালি ৰাতিয়ে মানুহখিনি ঘৰৰ পৰা ওলাই অহা মানুহবিলাকে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো মানুহ এজন অহা নাই আৰু কোনো চৰকাৰৰ ফালৰ পৰা পানী বটল এটাৰো আমি যোগান পোৱা নাই। গতিকেলৈ এইবাৰে ভোটৰ যি পালে আৰু নেক্সটবাৰ আৰু আমাৰ এই চুকটোত ভোট বিচাৰি ৰাইজ অহাটো আমি ভোট বিচাৰি আহিলে মানে ইমান দূৰৰ পৰা হাতখন মেলি নমস্কাৰ বাইদেউ, এইবাৰ ভোটটো আৰু আমাকে দিব। এতিয়া চৰকাৰ সেইখন চৰকাৰ মানুহ বিধায়ক চিধায়ক আন নালাগে, ৱাৰ্ড মেম্বাৰে সৈতে এতিয়ালৈকে আমাৰ ইয়াত উপস্থিত হোৱা নাই। 8টা বজাৰ পৰা পানী সোমাইছে। আমাৰ বস্তু বাহানিটো আমি একোৱে উলিয়াব নোৱাৰিলোঁ। ৰাতিপুৱা আমি ছাগলীকেইটা হাঁহ কুকুৰা এনেকৈ উলিয়াই আনিলোঁ। বস্তুটো চব আমাৰ পানীতে উঠি আছে এতিয়ালৈকে। ৰাতি 10টা বজাৰ পৰা এতিয়ালৈকে একো সাহাৰ্য নাই, হেৰি নাই, কোনো খবৰ কৰিব অহা নাই। এইফালে বেমাৰী আজাৰী মানুহ আছে, ল'ৰা ছোৱালী আছে, এতিয়ালৈকে একো এটা নাই। পানী বটল এটাও নাই এতিয়ালৈকে। এই মানুহবোৰৰ আগতে ইয়াত তম্বু তৰিব দিছিলে, আজিকালি এতিয়া আমাৰ এই বছৰ তম্বু তৰিব দিয়া নাই। আৰু যাব ক'ত মানুহবোৰ তেতিয়াহ'লে? আমিতো বস্তু বাহানি এৰি থৈ ক'তো যাব নোৱাৰোঁ, পাৰিম জানো? কোনো নাই অহা এতিয়ালৈকে কোনো নাই অহা। এইখিনি মানুহ মৰিছে নে জিছে, ভোটটো সময়ত আকৌ চব ঘৰে ঘৰে আহিব। এতিয়াতো আস্কাৰ কৰি পেলাই ভোটটো আমাক দিব বুলিকে ক'ব পাৰে। এতিয়া যে মানুহখিনি ইমান শাস্তিত আছে, কোনোকে আহিব নোৱাৰিছে। সিহঁতি মই চবকে কৈছোঁ, সিহঁতি ভোটটো ল'বলৈহে আহিছে আমাৰ ওচৰলৈ। আমাৰ যে এতিয়া পানীত ডুবি ল'ৰা ছোৱালী কি হৈছে, বেমাৰী আজাৰ মানুহ কি হৈছে, বুঢ়া বুঢ়ী হালৰ কি হৈছে, সেইবোৰ সিহঁতি খবৰ ল'বলৈ নাই অহা। এতিয়ালৈকে একো খোৱা নাই, চব লঘনে আছে।